একদম ষ্টেণ্ড লৈ ইয়াত দেখিছেনে মুকুলোৱা কৰিছে লৈ ললো মুগাৰ কাপোৰ আজি লুটি দিলো নহয় মিষ্টাৰে গম পাইছেনে নাই মুগাৰ কাপোৰ লোৱাইহে এৰিলো নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলো ভালে আছে এতিয়া গৈ আছো বাৰেচহৰীয়া ভাওনালৈ বুলি ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ আজি শেষৰটো দিন তো আমি যোৱাকালিও আহিছিলোঁ মাহঁতক লৈ মেলি আজি আহিছোঁ এইফালে মানুহজন আৰু মই তো আজি শুনিছোঁ অংগৰাগ মহন্ত আহিব বুলি তো এতিয়া আমাৰ অকণমান দেৰিয়ে হৈছে বাৰু যাওঁ ফটাফট আৰু যিমানখিনি আপোনালোকক দেখুৱাব পাৰোঁ দেখুৱাবলৈ কাৰণে চেষ্টা কৰিম চাই থাকক ভিডিঅ'টো শেষৰলৈকে এতিয়া আহি একদম মাজতে ফচি আছো এইফালেও নাযায় গাড়ী এইফালে পুৰা চাৰিওফালে পুৰা জাম লাগি গৈছে এইফালে পুৰা চাওক এয়া কোনোফালে মানে ৰাস্তাই নাই এতিয়া আমি এতিয়া মাজতে ৰখি আছো এতিয়া কেনেকৈ ওলাব পাৰোঁ চেষ্টা কৰি আছো তো এতিয়া গাড়ীৰ পৰা যেন তেনে ওলাই মেলি আহিছোঁ এয়া চাওকচোন কেনেকুৱা ৰাস্তাইদি গৈ আছোঁ এইফালে আছে আমি পিছফালে দি লৈ গাড়ী ইয়ালৈকে লৈ আহিব পাৰিলে হয় পাৰিলো হয় দেখিছেনে একদম জংঘলে জংঘলে সোমাই গৈ আছোঁ আজি ফ্ৰী আছে কোনো নাই যোৱাকালি ইয়াতে ভাওনা হৈছিল আৰু ভালকৈ ইমান ভিৰ আছিলেতো দেখাবলৈ পৰা নাছিলোঁ আজি অকণমান দেখুৱাই দিছোঁ চাব দেই এইফালে চব যোৱাকালি ইয়াতে ভাওনা হৈছিল আজি হৈছে শেষৰটো দিন আজি ভাওনা নাই আৰু দুদিনীয়া কাৰ্যসূচী ইয়াতে ভাওনা অনুষ্ঠিত কৰিছিলে প্ৰথম দিনা নাছিল ছেকেণ্ড দিনা আৰু থাৰ্ডৰ দিনা আছিলে আপোনালোকক অকণমান ধুনীয়াকৈ পৰিৱেশটো দেখুৱাই দিছোঁ আৰু ইয়াতে 21খন খলা আছে 21খন খলাত 21খন ভাওনা প্ৰদৰ্শন হয় আৰু এটা খুব ধুনীয়া এটা পৰিৱেশ আপোনালোকে ইচ্ছা কৰিলে চাবগৈ পাৰে মোৰ আগৰ ভিডিঅ'ত সকলোখিনি দিয়া আছে দুটা দিয়কচোন তো এয়া টিকেট লৈ বুলি ল'লোঁ
এয়া গগনা লৈ ললো দুডাল তো দৰকাৰ হৈ আছে এতিয়া আকৌ বিহু পাইছেহি ন সেইকাৰণে আগে ভাগে যোগাৰ কৰি মেলি লৈছো এয়া গগনা দুডাল লৈ ললো তো এয়া লৈ ললো মুগাৰ কাপোৰ এইফালে কেনেকুৱা লাগিছে ভালে লাগিছে ভাল লাগিছে বুলি একদম মিহিকে কৈছা যে লুটি দিলো পুৰা আনি এইফালে পাটৰ কাপোৰ কি চৰি মুগাৰ কাপোৰ লৈ ললো চকবিধ কওঁ নি তো এতিয়া আমি খাবলৈ বুলি আহিছো আৰু ইয়াতে কি অৰ্ডাৰ দিলা গোটেই মেনুখনকে অৰ্ডাৰ দিম হা গোটেই মেনুখনকে অৰ্ডাৰ মেনুকে খাবা নেকি মেনু খাব লাগিব তো খাই মেলি লওঁ এই বাৰডাল ফোন কৰিছে ব্ৰেকফাষ্ট এটা বনাই ইয়াৰ কভাৰটো ভাল লাগিছে ন গগনাৰ এনেকে ইমান ধুনীয়াকে মানে খাজত ভৰাই দিছে এইটো বাঁহৰে বনাই মেলি তো সেইকাৰণে বেছি ভাল লাগিছে তেনেকে এৰাই থৈ দিব পাৰি আৰু ন ধুনীয়াকে এই দুইডালৰ কোৱালিটিটো বেলেগ বেলেগ এইডালৰ আকৌ দাম 300 টকা কৈছিলে ন 300 আৰু এইটো 100 দুইডালো লৈ আহিছো দেখিছানে ইয়া একদম মিষ্টাৰে লৈ ল'লে কি ষ্টেন আকৌ এডাল একচুৱেলি বেয়া লগা নাই ধুনীয়া লাগিছে সেইকাৰণে হঠাতে লৈ ল'লোঁ আৰু পাই পেলাই ভাল লাগিছে কাৰণে ন মিষ্টেন লৈ ইয়া দেখিছানে মোক ওলোৱা কৰিছে এতিয়া আমি ইয়াৰ পৰা ওলাই গৈ আছোঁ দেই ৰাইজসকল আজি ঢেৰ বস্তু লৈ ল'লো দেই এইটো সোমাই দিয়াচোন এইটো পিছফালে দি দিওঁ এইটো লওঁ এইটো মানে থাকি যাব ঠাণ্ডা আজি বহুত ঠাণ্ডা পৰিছে কিন্তু তো এতিয়া আমি ইয়াৰ পৰা ওলাই গৈ আছোঁ তো ফাইনেলি আহি এতিয়া ঘৰ পালোহি আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ
সদায় কোৱাৰ দৰে যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ তেন্তে বাই বাই আৰু যদি পেজত চাই আছে তেতিয়াহ'লে পেজটো প্লিজ ফ'ল' কৰি দিব